নমস্কাৰ স্বাগতম জনাইছো হেলথ ইজ ৱেল চেনেলটোৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ যিসকল পুৰুষৰ সেক্স টাইম বা শাৰীৰিক মিলনৰ সময় একেবাৰে কম মানে বেছি সময় মিলন কৰিব নোৱাৰে আধা বা 1 মিনিটতে ডিসচাৰ্জ হৈ যায় তেওঁলোকৰ বাবে আজি এই ভিডিঅ'টোৰ মাধ্যমত 5টা অতি লাভদায়ক ঘৰুৱা আৰু আয়ুৰ্বেদিক বিধান লৈ আহিছো গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব যিসকলৰ আধা বা 1 মিনিট মানতে ডিসচাৰ্জ বা বীৰ্যপাত হৈ যায় তেওঁলোকে আজিৰ পৰা এটা কাম কৰিব আপোনালোকে মিলন কৰাৰ প্ৰায় 1 ঘণ্টাৰ আগতে 1 গিলাস গৰম গাখীৰত 1 চামুচ হালধি আৰু এটুকুৰা গুড় ভালদৰে মিক্স কৰি খাই ল'ব তাৰ পিছত চাব আপোনালোকৰ আগৰ সেক্স টাইমত কৈ এইটো খোৱাৰ পিছত সেক্স টাইম কিমান বাঢ়ি গ'ল একেবাৰে কম খৰচ ঘৰতে পাব গতিকে আজিৰ পৰা ট্ৰাই কৰি দিয়ক খালি এটা কথা মন কৰিব যে এইটো খালি পেটত খাব নতুবা ভাত খোৱাৰ 1.5 ঘণ্টাৰ পিছতহে খাব 1 গিলাস গাখীৰ লব 4টা ইলাচি বাকলি এৰুৱাই ইয়াৰ গুটিখিনি পাউডাৰ কৰি লব গাখীৰখিনিত ইলাচি পাউডাৰখিনি দি দিব আৰু কম জুইত গৰম কৰক গাখীৰ প্ৰায় আধা বা আধাতকৈ বেছি থকাৰ সময়ত নমাই থব গাখীৰখিনি যেতিয়া কুহুমীয়া গৰম হ'বগৈ তেতিয়া আপোনালোকে এঘুটকে খাব আৰামত খাব ৰাতি শুৱাৰ আগত খাব আৰু এইটো আপোনালোকে সদায় খাই থাকিব পাৰিব ইয়াৰ পৰা আপোনালোকৰ আচৰিত ধৰণে লাভ হৈ যাব শৰীৰৰ শক্তি বাঢ়িব আৰু লগতে সেক্স টাইম বহুত বাঢ়ি যাব 4টা বা 5টা ভাল কোৱালিটিৰ খেজুৰ লব খেজুৰৰ গুটিখিনি উলিয়াই খেজুৰখিনি সৰু সৰু কৰি লব 1 গিলাস গাখীৰত এইখিনি দি কম জুইত উতলাব গাখীৰৰ ৰংটো যেতিয়া হালধীয়া টাইপৰ হ'বগৈ তেতিয়া নমাই দিব আৰু যেতিয়া খাব পৰা গৰম হৈ থাকিব তেতিয়া আপোনালোকে এটো খাব এটো সদায় খাই থাকিব পাৰিব আপোনালোকে খাবলৈও ভাল লাগিব ৰাতিপুৱা খালি পেটত খাই দিলে গোটেই দিনটো এনাৰ্জেটিক ফিল হৈ থাকিব মন মগজু ফুৰ্তি লাগি থাকিব ভাগৰো নালাগিব সবতকৈ ইম্পৰ্টেন্ট কথা ই সেক্স টাইম বঢ়োৱাৰ সহায় কৰে আৰু লগতে হেলথি স্পাৰ্মৰ বাবে ধাতু বেমাৰ স্বপ্ন দুখৰ বাবে অতি উপকাৰী 2 বা 3 ফুটা নহৰু লৈ সৰু সৰুকৈ কাটি ল'ব তাৰ পিছত এই নহৰুখিনি 2 চামুচ পিওৰ বা ভাল কোৱালিটিৰ গৰু ঘি একেবাৰে কম জুইত ভাজিব মানে কেৰাহীত গৰু ঘিখিনি দি গৰম হোৱাৰ পিছত নহৰুখিনি দি ভাজিব যেতিয়া নহৰুৰ ৰংটো অলপ ব্ৰাউন হৈ যাব তেতিয়া জুইৰ পৰা নমাই থব আৰু ঠাণ্ডা হ'লে খাব ৰাতিপুৱা খালি পেটত খাব কিন্তু এটা কথা মন কৰিব যাৰ ব্লাড প্ৰেছাৰ লো থাকে আৰু তেওঁলোকৰ শৰীৰ অতি দুৰ্বল থাকে তেন্তে এটো নাখাব বাকি সকলে খাব পাৰিব নহৰু আৰু ঘিৰ মিশ্ৰণে বীৰ্য ডাঠ কৰে শুক্ৰাণু হেলদি কৰে আৰু সেক্স টাইম বঢ়োৱাৰ ক্ষেত্ৰতো বহুতখিনি সহায় কৰে এই গুটিখিনি আপোনালোকে ঘৰতে পোৱা বস্তু আৰু অতি কম খৰচৰ হয় এতিয়া এটা আয়ুৰ্বেদিক বিধান দিছো জানি লওক কি হয় ভাল আয়ুৰ্বেদিক কোম্পানীৰ পৰা সাতাবৰী চূৰ্ণ অশ্বগন্ধা চূৰ্ণ সফেদ মুছলি আৰু কোনজ বীজ বা ইয়াক কোনজ বীজক বান্দৰ কেকুৱা বুলি কোৱা হয় আপোনালোকে বান্দৰ কেকুৱা সকলোৱে চিনি পোৱা হৈছে আজিকালি এই গুটিখিনি ল'ব আৰু প্ৰত্যেকৰে 100 গ্ৰাম কৈ ল'ব আৰু 100 গ্ৰাম কে লৈ আপোনালোকে গুটিখিনি এটা টেমাত মিক্স কৰি ল'ব তাৰ পিছত এই মিশ্ৰণটোৰ পৰা 1 চামুচ লৈ কুহুমীয়া গাখীৰৰ লগত ভালদৰে মিক্স কৰিব আৰু পুৱা গধূলি খাব এই মিশ্ৰণটো খালে কোনোদিনে যৌন দুৰ্বলতা হ'বই নোৱাৰে লগতে যিসকল অতি ক্ষীণ আৰু তেওঁলোকৰ শৰীৰ দুৰ্বল তেওঁলোকে বডিৰ মাস্কুল গেইনৰ কাৰণে এটো ব্যৱহাৰ কৰিব পাৰে কিন্তু এটা কথা কৈ থওঁ এখিনিতে যে এই মিশ্ৰণটো অলপ লাহে লাহে হজম হয় মানে হজম কৰাত অলপ অসুবিধা হয় কষ্ট হয় গতিকে এইটো খাই থকাৰ সময়ত আপোনালোকে কাম কাজ কৰি থাকিব এক্সাৰসাইজ কৰিব জিমত যাব কন্টিনিউ এখিনি কৰি থাকিব তেতিয়া একো অসুবিধা নহয় যিসকলে পাউডাৰ খাব নোৱাৰে গাখীৰৰ লগত এই মিশ্ৰণটো মিক্স কৰি খাবলৈ অসুবিধা পাব তেওঁলোকে টেবলেট খাব পাৰিব তেওঁলোকে পতঞ্জলিৰ পৰা য়ৌৱনামৃত বটি 2টাকৈ শিলাজিৎ ৰসায়ন 1টাকৈ আৰু চন্দ্ৰপ্ৰভাৱতী 1টাকৈ একেলগে কুহুমীয়া গাখীৰৰ লগত খাব পুৱা গধূলি খাব এইটো খালেও কাম কাজ কৰি থাকিব এক্সাৰসাইজ কৰি থাকিব জিমত যাব আপোনালোকে এখিনি কন্টিনিউ কৰি থাকিব দেখিব আচৰিত এনাৰ্জি ফিল হ'ব এই আয়ুৰ্বেদিক মেডিচিনখিনি খালে আপোনালোকে বাকিখিনি নাখালেও হ'ব কিন্তু তথাপিও আপোনালোকে হালধি গাখীৰ আৰু গুড়ৰ মিশ্ৰণটো খাই থাকিব পাৰিব কিন্তু বাকিখিনি নাখালেও হ'ব যদি আকৌ মেডিচিনখিনি নাখাওঁ বুলি ভাবিছে তেন্তে আপোনালোকে বাকিখিনিৰ পৰা যিকোনো এটা খাই থাকিব যেটো আপোনালোকে সুবিধা পায় হেতুকে খাব পাৰিব নতুবা আপোনালোকে এটা অলপ দিন খালে তাৰ পিছত আনটো 10-15 দিনৰ পিছত
খাই দিলে এনেকৈ আপোনালোকে এটা কন্টিনিউ খাই থাকিব পাৰিব নিজে গম পাই যাব কোনটো আপোনালোকক বেছিকৈ কাম দিছে কোনটো আপোনাৰ কাৰণে সুবিধা হয় তেনেকৈ আপোনালোকে খাই থাকিব এইখিনিৰ উপৰিও আপোনালোকৰ সেক্স লাইফটো সুন্দৰ কৰিবৰ বাবে খাদ্য তালিকাত কিছুমান বস্তু আপোনালোকে এড কৰিব পাৰে এইবোৰ এড কৰিলে বা এইবোৰ আপোনালোকে যদি খায় তেন্তে আপোনালোকৰ শৰীৰত এনাৰ্জিও আহিব আৰু মানে সেক্স লাইফটো আপোনালোকৰ ভাল হ'ব আপোনালোকে ডালচেনিৰ পাউডাৰ বনাই ল'ব পাৰে আৰু এই পাউডাৰৰ পৰা অলপ লৈ গৰম পানীৰ লগত মিক্স কৰি মানে চাহ বনোৱাৰ দৰে মিক্স কৰি আপোনালোকে পুৱা গধূলি খাই থাকিব পাৰে বা আপোনালোকে ডালচেনিৰ পাউডাৰটো মিঠাই বা আন কিবা খোৱা বস্তুৰ লগত মিক্স কৰি খাই থাকিব পাৰে ই শৰীৰত তেজ চলাচলটো বৃদ্ধি কৰে আৰু বীৰ্য বঢ়ায় ডালচেনি পাউডাৰ খোৱাৰ উপৰিও আপোনালোকে ডালচেনিৰ তেলেৰে শৰীৰটো মাসাজ কৰিব পাৰে আপোনালোকৰ প্ৰাইভেট পাৰ্টটো মাসাজ কৰিব পাৰে যেতিয়া তৰমুজৰ সিজন আহে তেতিয়া আপোনালোকে প্ৰত্যেক দিনাই একোটাকৈ তৰমুজ খাই থাকিব পাৰে এই তৰমুজে বীৰ্য ডাঠ কৰে শীঘ্ৰ পতন দূৰ কৰাত বহুতখিনি সহায় কৰে এতিয়া সজিনাৰ সিজন হয় আপোনালোকে ইয়াৰ ফুল পাত আৰু সজিনাৰ ষ্টিকৰ সবজি ৰান্ধি খাই থাকিব সজিনা পাত শুকুৱাই খুন্দি পাউডাৰ কৰিও থৈ দিব পাৰে আপোনালোকে পিছত এইখিনি দালি বা আঞ্জাত মিক্স কৰি খাই থাকিব এনেদৰে খাই থাকিলে ই শীঘ্ৰ পতন ইৰেক্টাইল ডিসফাংচন আদিত খুব সহায় কৰে জায়ফুলৰ পাউডাৰ কিনি আনিব পাৰে আপোনালোকে নতুবা আপোনালোকে নিজে জায়ফুল কিনি আনি পাউডাৰ কৰি ল'ব আৰু ইয়াৰ পৰা এটিপা বা দুটিপা পাউডাৰ ল'ব আৰু গৰম গাখীৰৰ লগত মিক্স কৰি ৰাতি শুৱাৰ আগত খাব এক বা দুই ফুটা ৰচুন বা নহৰু পুৱা খালী পেটত গৰম পানীৰ লগত আপোনালোকে খাই থাকিব পাৰে ই পেট চফা কৰাৰ লগতে সেক্সুৱেল হেলথৰ বাবে অতি উপকাৰী হয় কিন্তু যিসকলৰ বিপি লো থাকে বা শৰীৰ অলপ দুৰ্বল থাকে তেওঁলোকে নহৰুটো খালী পেটত নাখাব বা এনেও নহৰুটো কেঁচা নহৰুটো নাখাব গাজৰৰ হালুৱা বা গাজৰ গাখীৰত সিজাই খাব গাজৰৰ সালাড গাজৰৰ সবজি আপোনালোকে ৰান্ধি খাব পাৰে ই আপোনাৰ শৰীৰৰ শক্তি যোগায় দৃষ্টিশক্তি ভাল কৰে ইয়াৰ লগতে বীৰ্য ডাঠ কৰি শীঘ্ৰ পতন দূৰ কৰাত সহায় কৰে মাছ সেউজীয়া শাক-পাচলি সূৰ্যমুখী ফুলৰ গুটি ৰঙালাওৰ গুটি মাছৰুম আদি যিবোৰত জিংকৰ পৰিমাণ বেছি থাকে আৰু বাদাম কাজু সয়াবিন আৰু সয়াবিনৰ পৰা তৈয়াৰী বস্তু ডাৰ্ক চকলেট আদি যিবোৰত মেগনেছিয়ামৰ পৰিমাণ বেছি থাকে সেইবোৰ খাই থাকিব লাগে যিসকল পুৰুষৰ যৌন দুৰ্বলতা থাকে তেওঁলোকৰ জিংক নাইবা মেগনেছিয়ামৰ অভাৱ হৈ থকা দেখা যায় গতিকে তেওঁলোকে এইবোৰ খাদ্য তালিকাত এড কৰি ল'ব এই গুটেবোৰৰ লগতে আপোনালোকে নিয়মিত এক্সাৰসাইজ কাম কাজ কৰি থাকিব নিয়মিত খোৱা বোৱা কৰি থাকিব পানী বেছিকৈ খাব সোনকালে শুৱা সোনকালে উঠা আদি অভ্যাস গঢ়ি তুলিব ইয়াৰ বিপৰীতে ড্ৰিংকস স্মোকিং আদি এৰি চলক কোল্ড ড্ৰিংকস পেকেজিং ফুড ফাষ্ট ফুড বেছি তেলি মছলাযুক্ত এইবোৰ খাদ্য আপোনালোকে কমাই দিয়ক